কবিতাৰ শিৰোনাম বিশ্বাসৰ নৰক যন্ত্ৰণা। অৱসাদৰ এটা সমনীয়াহেৰে পাৰ কৰাত ব্যস্ত বিষ বাষ্পৰে জৰ্জৰিত অন্তৰৰ ব্ৰেবেৰী বাং অনৰ্গল কবিতাৰ প্ৰতিছন্দ। আজি যন্ত্ৰণাৰে পৰিস্ফুট অবিশ্বাসৰ দুৱাৰ দলিত উপস্থিতিৰে কাম্য নৰক যন্ত্ৰণাৰ ভয়ংকৰ প্ৰতিচিয়ৰৰ লহৰ। নিৰ্দৰে প্ৰসাৰিত সুখৰ প্ৰতি লালসা দুখৰ মাজেৰে আকৰ্ষিত হয় জীৱনৰ শেষৰ বেলিকা। মুমূৰ্ষৰে উচ্চাৰিত অন্তিম ক্ষণত সৰ্বস্ব ব্যক্ত পাপৰ বেহাৰৰ প্ৰতি দুখৰ প্ৰতিচ্ছবিৰ শুদ্ধতাৰ পক্ষে গুণানুকীৰ্তনেৰে উপচাই পোলে ঈশ্বৰৰ গুণৰ মহিমা। তাৰ পক্ষেও মুক্ত নহয় নৰকৰ যন্ত্ৰণাৰ। নকৰিবা জীৱৰ লগত কেতিয়াও বিশ্বাসঘাতক, নহলে সহিব লাগিব নৰকৰ ঘাত প্ৰতিঘাত। বিশ্বাসে কঢ়িয়াই তোলে হৃদয়ৰ আশাৰ চানেকিৰ আৰু নৰকে যন্ত্ৰণা দিয়ে মিছাৰ প্ৰতিশ্ৰুতিৰ। যন্ত্ৰণা হৈ পৰে মৃত্যুৰ প্ৰাক্ষণত বহু আকাংক্ষিত সুখৰ নিলিবিৰি দৃশ্য। সুখৰ গৰখীয়াৰ জাকটোৱে মৃত্যুৰ ক্ষণত বাৰুকৈ খিলখিলাই হাঁহিছে মোৰ দুষ্কৰ্মৰ পৰা পৰিত্ৰাণৰ বাবে। কিন্তু মোৰ তিল তিলকৈ পোৱা কষ্টৰে ধিক্কাৰ দিছো মোৰ বাহ্যিক দেহৰ। তোৰ কৰ্মৰ বাবে, তোৰ তৃপ্তিৰ বাবে আজি মই বেশ্যা। মই আজি বেশ্যা। পা তই আৰু কষ্ট পা তোৰ দুখৰ বাবে, তোৰ কৰ্মৰ বাবে। নৰকৰ যন্ত্ৰণাৰে তোৰ বাবে শ্ৰেয়, তোৰ বাবে শ্ৰেয়।